এভৰিৱান গুড মৰ্নিং আপোনালোকৰ খবৰ কেনে জনাব মোৰ খবৰ বৰ্তমান ভালে আজি এটা ব্যস্ত দিন আজি মোৰ জন্মদিন হয় সেইকাৰণে ৰাতিপুৱাৰ পৰা একদম পুৰা কামত লাগি আছোঁ একদম ভিডিঅ' বনাবলৈ ৰাতিপুৱাৰ পৰা ভাবি আছোঁ বনাওঁ কিন্তু ভাবিব বনাই কামৰ পৰা বনাবই পৰা নাই এতিয়া 10 বাজি গ'ল এতিয়াহে সময় পাইছোঁ মোবাইলটো হাতত ল'বলৈ আৰু আজি দিনটো মই কেনেকৈ চেলিব্ৰেট কৰোঁ কেনেকৈ কি কৰোঁ আপোনালোক সকলো দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আজি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে কাম কৰিবলৈ পুৰা বিচনা বাহিৰত উলিয়াই দিব এই দুজনী জোৰ লগাকে পাইছে শক্তি আছে ক্ষীণ হ'ব পাৰে কিন্তু শক্তি বহুত আছে আৰু বহুত শক্তি আছে বহুত শক্তি আছে কৃষ্ণা আৰু হীৰা পুৰা ডেক'ৰেশ্যনৰ কামত লাগি আছে এইফালে এইজনী ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল চবফালে একদম বেলুন লগাইছে এইফালে চাইডে বেলুন ওপৰতো এইফালে দেখাই আছোঁ কটা এইফালে ওপৰতো অলপ বেলুন লগোৱা হৈছে এতিয়া ডেক'ৰেশ্যনখন কৰি কমপ্লিট হৈ গ'ল এতিয়া খানাটো খাই লওঁ তাৰপিছত আকৌ আপোনালোকক পুনৰ লগ পাই আছোঁ চব এয়া পিঁয়াজ আদা ৰচুন কাটি আছে এয়া পুৰা কাটি আছে একদম ৰাতিৰ কাৰণে খানাৰ কাৰণে যোগাৰ কৰি আছে এইফালে এগৰাকী কান্দিছে এইফালে এগৰাকী চাই আছে এইফালে এটা পোৱালি মাকৰ লগত লাগি আছে আৰু চাই থাকক আজি আৰু ৰাতিলৈ কি হয় এতিয়া খানা বনাই আছে এইফালে পিঁয়াজ তেল মানে ফ্ৰাই কৰি আছে এইফালে আদা ৰচুন পিচি থলোঁ এইফালে কাবেলি চানা বইল কৰি দিলোঁ পিঁয়াজ কাটিলোঁ ৰচুন এইফালে সৰু আলু ফ্ৰাই হৈ আছে এই দুগৰাকী বনোৱা মানুহ এই দুগৰাকী স্পেচিয়েল আনিছোঁ এইফালে এগৰাকী মই চাই দিয়ক বাইদেউ নমস্কাৰ জনাওক আপোনাৰ পৰিচয়টো কৈ দিয়ক মোৰ পৰিচয়টো কি ক'ম কৃষ্ণা চিনি পাই চাগে আৰু মানে আজি দেখি মানে কি হৈছে ব্লগত দেখি মানে ইহঁতক মঙাই আনিছোঁ স্পেচিয়েলি আজিৰ পৰা কাম কৰিবৰ কাৰণে তাৰপিছত কাম কৰি পঠিয়াই দিম আৰু কাম কৰি পঠাই দিব ঢাকি দি আৰু মই এটা হেল্প কৰি আছোঁ আমাৰ মানে পাকঘৰটো সৰু কোৱাৰ্টাৰৰ পাকঘৰ সৰু তাতে মানুহ 3জনী সোমাই লৈছোঁ ঘূৰিবলৈ জেগা নাইকিয়া হৈ গৈছে এইফালে সেইকাৰণে হীৰাক আগতে খুৱাই লৈছিলোঁ এইয়া আগতে সেইকাৰণে খুৱাই পিনে একদম শক্তি কৰি লৈছোঁ এতিয়া আটা মাৰিবৰ কাৰণে এইফালে বৌ আহি বহি আছে ধুনীয়াকৈ আৰামত পুতলা চুতলা লৈ লৈছে লগত সেইটো পূৰা হীৰাই পূৰা মেহনত কৰি মানে পূৰা বল প্ৰয়োগ কৰি আটা মাৰি আছে এয়া মোৰ বাৰ্থডে ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল এইফালে অলপ লাইট লগাই দিছোঁ এইফালে অলপ লাইট লাগি আছে এইফালে এয়া আৰু সৰু সুৰাকৈ অলপ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম যিটো চাই থাকিব আপোনালোকে আবি আহি গ'ল কৃষ্ণা আহি গ'ল আমাৰ ইছু ক'ত গৈম চা হা এইফালে বৌ এইফালে दीदी ये क्यूटी आगे आइए पूरा अभी और आना बाकी है आयान एकदम रेडी हो गलो एकदम ड्रेस चेंज কৰি এটা পাৰ্টি কাৰণে বেলুনে মানে ধামাকা মচাই দিছে আজি আকৌ ৰুটি বনাই আছে পুৰি মানে কম হৈ গৈছে আকৌ বনাই আছে ইয়া আমাৰ মানে মেইন মানুহ বহুত মানে হেল্প কৰা মানুহ মেইন মানুহ দিনটো এইফালে বৌ পুৰা আজি হেল্প কৰিছে ৰাতিপুৱাৰ পৰা লাগি আছে ইয়া এইফালে আমাৰ ডিউটিৰ পৰা এতিয়া আহি পাইছে এতিয়া জাষ্ট ডিউটিৰ পৰা আহিছে এতিয়া বৌ মানে অকণমান দূৰৰ আলহী এয়া আমাৰ মানে বেছি দূৰৰ মানে ডিউটিৰ পৰা আহিবই পৰা নাই 12 ঘণ্টা ডিউটি লাগি আছে এইফালে পুৰা পাৰ্টি চলি আছে
খাব লৈছোঁ আৰু শেষ বাৰ্থডে পাৰ্টি শেষ আৰু এইফালে এইটো হৈছে বিলাহী চাটনি চিকেন পনীৰ এইফালে ভেজ বিৰিয়ানী তৃষ্ণা খাইছা ঐ দা মাংস পাইছনে বৌয়ে এতিয়া আমাক দি আছে আৰু এইফালে খাব লৈছোঁ খাই লওঁ তেতিয়াহ'লে এইবোৰ আজৰি এতিয়া তৃষ্ণাক থৈ আহোঁ এতিয়া গুড নাইট গুড নাইট ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন কোনোবা যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজি গুড নাইট বাই